হে গাইজ গাঁৱলীয়া ছোৱালীৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। আমাৰ গাঁৱৰ সকলো নীতি নিয়মৰ মাজেৰে ভণ্টিৰ আজি 17 দিনীয়া তুলনি বিয়া আৰু এই ভাল লগা কিছুমান মুহূৰ্ত সাঁচি ৰাখিলোঁ আৰু লগতে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব আৰু যিসকল বন্ধু বান্ধৱীসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। চেষ্টা কৰিম আপোনালোকৰ আগত ভাল ভিডিঅ'সমূহ আগবঢ়াবলৈ। আৰু যদিহে মোৰ এই ভিডিঅ'টো গাঁৱলীয়া ছোৱালী ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' এটা কৰি দিবলৈ নাপাহৰিব। এতিয়া ভিডিঅ'টো সকলোৱে শেষলৈকে চাওক আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব।